Hi everyone, welcome back to Trishna's channel. আমি আজি গৈ আছোঁ চাবানাহালি লেক। মই দেখাই যাম দিনটো কেনেকৈ স্পেণ্ড কৰোঁ তাত। বহুত ধুনীয়া লেক হয়, ভিউটো বহুত ধুনীয়া হয়। আমি দিনটো ষ্টাৰ্ট কৰোঁ ব'লক। এতিয়া আমি ছ'চাইটি গেটৰ পৰা ওলাই গৈ আছোঁ। এতিয়া আমি পেট্ৰল ভৰাই আছোঁ। বাইকস গৈ আছে ৰাইডলে। এয়া আমি গৈ আছোঁ, আধা পাইছোঁগৈ আৰু বাকী আছে আধা ৰাস্তা। এইফালে ড্ৰাইভ কৰি আছে। ইমান চিৰিয়াছ দেখোন তুমি। আৰু পাছফালে বহি আছে সমীৰণ। আৰু এইটো ৰাস্তা, আৰু ধুনীয়া ৰাস্তা আছে আগলে। স্কাইখন পুৰা ক্লিয়াৰ একদম। ইমান ধুনীয়া ভিউটো। ৱাও, ইমান ধুনীয়া, ইমান ধুনীয়া লেকটো। আমি আহিয়ে পোৱা নাই, আজি ফাৰ্ষ্ট টাইম আহি পাইছোঁ। ইমান ধুনীয়া ৰাস্তাটো আৰু ভিউটো ইমান ধুনীয়া ইয়াৰ। ৰাস্তাটো চব ইমান ধুনীয়া। এয়া আমি লেকটো পাইছোঁহি আৰু 2 মিনিটছ দেখাই আছে গুগল মেপৰ হিচাপত। পাই গ'লোহি এইটো। লেকটো পাই গ'লোঁ, এতিয়া গৈ আছোঁ আমি তললৈ। এতিয়া আমি এইফালেদি এনেকৈ ট্ৰেকিং কৰি কৰি পাহাৰলৈকে যাম। তাৰ পৰা আপোনালোকক দেখাইছোঁ, আহক। এইটো চাওক, ভিউটো ইয়াৰ পৰাও বহুত ধুনীয়া হয় এনেকৈ। আৰু এইফালে এনেকৈ ষ্টেয়াৰ্ছ আছে, তো এনেকৈ খোজকাঢ়ি পিনি সেই তালৈকেও যাব পাৰে। কিন্তু আমি নাযাওঁ, মই নাযাওঁ, মোৰ বহুত ভয় লাগে। সমীৰণ গ'লে যাব পাৰে। সমীৰণ, যাবা তুমি? ৰোহিত, যোৱা। নাযায় নাযায়, ল'ৰা দুটাও নাযায়। নাই নাই, যাবলৈ কোৱা নাই। ভিউটো বহুত ধুনীয়া হয় এইফালে। এতিয়া আমি ফাইনেল জেগাডোখৰ পাই গ'লোহি। মই আপোনালোকক দেখাই যাম কেনেকুৱা হয়। এতিয়া তললৈ যাব লগা হৈছে, আমি তললৈ গৈ আছোঁ ৱক কৰি কৰি। মই দেখাই আছোঁ, ৰ'ব। এয়া চাওক ভিউটো ইমান ধুনীয়া। আৰু এনেকৈ মানে আহি পিনি লেকৰ ওচৰত বহি পাৰে, কোনোবাই তলত গ'লে যাব পাৰে।
বহুত ধুনীয়া আৰু পানীবোৰ ওপৰলৈকে আহিছে ন আমি জোতা পিন্ধি আহিলোঁ কাৰণে আমি নোৱাৰিম ন এনেকৈ পানীবোৰ ৱাও ইমান ধুনীয়া তোমাৰ জোতাত পৰি লাগি হেৰি হৈ যাব আৰু ইফালে গৈ পিনি সেই পাহাৰটোৰ ওপৰতো উঠিব ক্লাইম্ব কৰি মানে বগাই পিনি যাব পাৰে উঠিব পাৰে কিন্তু নগ'লোঁ আৰু আমি তালৈকে ভয় লাগিলে কাৰণে মই নগ'লোঁ ইমান ধুনীয়া এনেকৈ মানুহ আহি পিনি ইয়াত মানে পিকনিকো কৰেহি খাই পিনি খানা লৈ আনি পিনি ইয়াত পিকনিক কৰিব পাৰে পিকনিক কৰিবৰ কাৰণে ভাল জেগা হয় আৰু এতিয়া আমি ৰিটাৰ্ণ কৰি আছোঁ এয়া পাই গ'লোহি আমি এইখন আমাৰ গাড়ী এতিয়া আমি আহিছোঁ আমাৰ লাঞ্চ কৰিবলৈকে ফিছলেণ্ড ধাবা বুলিকে তো আমি লাঞ্চটো কৰি লওঁ ঠিক আছে তাৰপিছত লগ পাই আছোঁ আমি সিখন ধাবাৰ পৰা এতিয়া বেলেগ এখনলৈ আহিছোঁ কিন্তু সিখন ইমান ভাল নাছিলে তো এতিয়া চাওঁ এইখন কেনেকুৱা হয় এতিয়া আমি ৰেষ্টুৰেণ্টত আহিছোঁ ৰেষ্টুৰেণ্ট নহয় আমি ধাবালৈকে আহিছোঁ এতিয়া ইয়াত তো আমাৰ যেনেকৈ অসমত সৰু সৰু এনেকুৱা ধাবাত কম্পাৰ্টমেণ্টছবোৰ থাকে ন সেই ছেইম তেনেকুৱাই হয় তো এতিয়া খানাটো অৰ্ডাৰ দিওঁ তাৰপিছত খাই পিনি যাম আৰু ৰিটাৰ্ণ কৰিম আৰু তো মই এবাৰ দেখাই দিছোঁ কেনেকুৱা হয় এনেকুৱা আৰু হাট টাইপ হয় এনেকুৱা আৰু চেয়াৰ আছে টেবল এখন আছে এনেকুৱা খালি হাইৱেত আৰু বেলেগ এনেকুৱা ভাল একো ৰেষ্টুৰেণ্ট ইয়াত নাইও তো ভাবিলোঁ যে ধাবাতে খাই যাওঁ বুলিকে তো খাই লওঁ আমি বহুত ভোক লাগি আছে এয়া আমাৰ খানা আহি পালেহি বাটাৰ চিকেন বাটাৰ নান আৰু এইফালে মাটন কাৰী আৰু বেবি কৰ্ণটো আহিব বাকী আছে এতিয়া খাই লওঁ আৰু বহুত ভোক লাগিছে এয়া বেবি কৰ্ণ ষ্টাৰ্টাৰ এই ইয়াত দুখন স্পুন লাগি আছে সেইখনতে অঁ স্পুন লাগি আছে তাতে খাইছোঁ আৰু টেষ্ট কৰা কেনেকুৱা হয় তো আমাৰ খোৱা হৈ গৈছে এতিয়া আৰু খাই পিনি ইমানো ভালো নহয় ইমান বেয়াও নহয় কিন্তু মানে ইমান ভোক লাগি আছিলে তো ভোকত ডেফিনেটলি ভাল লাগি গ'লে তো এতিয়া এই তাকে আমি ঘৰলৈ ৰিটাৰ্ণ কৰিম তাৰপিছত দেখাই আছোঁ তো এতিয়া আমি আমাৰ ছ'চাইটি পালোহি আজি ট্ৰেভেল ব্লগটো চাই কেনেকুৱা পালে প্লিজ কমেণ্টত জনাব আৰু যদি ভাল লাগিলে দেন প্লিজ লাইক কৰিবলৈ নাপাহৰিব চেনেলটো আৰু পাৰিলে শ্বেয়াৰ কৰিব ফ্ৰেণ্ডছৰ লগত একচুৱেলি এতিয়া লাইটটো ইমান ভালকৈ অহা নাই ইয়াত তো ব্লগটো মই এতিয়া ইয়াতে সামৰিছোঁ আৰু এটা নেক্সট ব্লগ লৈ পিনি জল্দিয়ে লগ পাম টিল দেন বাই বাই